বান্ধৱীসকল কেনেকুৱা আছে মই কুদ্দুছ আৰু লৈ আহিলোঁ আপোনালোকৰ মাজত আকৌ এটা ৰোষ্ট ভিডিঅ' তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো হৈছে কি এতিয়া আপোনালোকক মই দেখাবলৈ গৈছোঁ এজন অসমৰ বিখ্যাত নাচনীক যিয়ে নাচি নাচি অসমক একেবাৰে পাগল কৰিছে তো চোৱা তাৰ ডান্সটো তো দেখিলা কেনেকৈ ডান্স কৰি আছে এনেকুৱা ডান্স মই মোৰ জীৱনত প্ৰথমবাৰ দেখি আছোঁ আৰু এটা আপোনালোকক মই নাচনি দেখাবলৈ গৈছোঁ যিয়ে কিনে ভাইৰেল হোৱাৰ কাৰণে কুকুৰৰ লগত ডান্স কৰিছে হয় চোৱা তাৰ ডান্সটো তো দেখিলা মানুহে ভাইৰেল হোৱাৰ কাৰণে কিবা কি কৰি থাকে দেখা মানে কুকুৰৰ লগত ডান্স কৰিছে ভাইৰেল হোৱাৰ কাৰণে ময়ো তেনেকুৱা আৰু মাইকে লৈ ভিডিঅ' বনাই যাতে ময়ো ভাইৰেল হওঁ এনেকুৱাই তো ইয়া আছিল আজিৰ এটা সৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ মই কৈছোঁ বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক তো বলক আমি ভিডিঅ'টো শেষ কৰিলোঁ বাই